নমস্কাৰ বন্ধুসকল, যোৱাকালি যি ফ'ৰ্থ গ্ৰেডৰ এক্সাম হৈ গৈছিলে তাত অহা প্ৰশ্নখিনি মই ভালদৰে অলপ আলোচনা কৰিম বুলি ভাবিছোঁ আপোনালোকৰ লগত। আৰু কাৰ কেনেকুৱা ধৰণৰ শুদ্ধ হৈছে সকলোৱে ক'বচোন। প্ৰথম প্ৰশ্নটো আছিলে, অৰ্থাৎ মই বহুতৰা সুধি পেলাই মই এই প্ৰশ্নখিনি কালেক্ট কৰিছিলোঁ। প্ৰথম প্ৰশ্নটো আছিল যে অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে যোৰহাট। আৰু 2013 চনৰ 15 জুলাই তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল, কিন্তু 2014 চনৰ 11 ছেপ্টেম্বৰত তৰুণ গগৈ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। 2 নম্বৰ প্ৰশ্নলৈ যাওঁ। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল। বন্ধুসকল, ৰংঘৰ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিলে। বহুতে ভুল কৰি থৈছে, কিন্তু কিছুমানে ৰাজেশ্বৰ সিংহ লিখি থৈ আহিছে বা কিবা বেলেগ লিখি থৈ আহিছে, কাৰণ ৰংঘৰ প্ৰমত্ত সিংহ আৰু কাৰেংঘৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিলে, সকলোৱে জনা দৰকাৰ। আমি নেক্সট 3 নম্বৰ প্ৰশ্নলৈ যাওঁ। আটাইতকৈ পুৰণি ভ্ৰাম্যমাণ থিয়েটাৰখন কোনখন। প্ৰকৃততে আটাইতকৈ পুৰণি ভ্ৰাম্যমাণ থিয়েটাৰখন আবাহন বুলি জনা গৈছে, বা মই বিশেষকৈ নাজানো সেইটো কোনে কি লিখি থৈ আহিছে, মোক সকলো কমেণ্টত জনাব। মই জনাত আবাহন বুলি জানো। আৰু নেক্সট প্ৰশ্নলৈ আমি যাওঁ, 4 নম্বৰ প্ৰশ্নলৈ। 4 নম্বৰ প্ৰশ্নত আছে যে জাপানৰ মুদ্ৰা কি নামেৰে জনা যায়। বন্ধুসকল, জাপানৰ মুদ্ৰা ইয়েন বুলি জনা যায়, জাপানৰ মুদ্ৰা। আৰু লগতে চীনৰ যি মুদ্ৰা আছে, চীনৰ মুদ্ৰাকো ইয়েন বুলিয়ে জনা যায়। সকলোৱে ভালদৰে এইটো কথা মনত ৰাখিব। 5 নম্বৰ প্ৰশ্ন আছিল যে ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল। এইটো বহুতে জানে আৰু কিছুমানে ভুল কৰি থৈ আহিছে, অতি সাধাৰণ প্ৰশ্ন এইটো। ৰামায়ণ মাধৱ কন্দলীয়ে অসমীয়ালৈ অনুবাদ কৰিছিল। আৰু কিছুমানে ভাবি আছে অনন্ত কন্দলী বা কিবা কিবি, যদি অনন্ত কন্দলী নে বেলেগ লিখি থৈ আহিছে সেইটো ভুল হ'ব। 6 নম্বৰ, প্ৰথম জ্ঞানপীঠ বঁটা অসমৰ কোনে পাইছিল। বন্ধুসকল, প্ৰথম জ্ঞানপীঠ বঁটা অসমৰ ভৱেন্দ্ৰনাথ শইকীয়াক দিয়া হৈছিলে। আমি 7 নম্বৰ প্ৰশ্নলৈ যাওঁ। 7 নম্বৰ প্ৰশ্ন দিয়া আছে যে পৃথিৱী আৰু বৃহস্পতিৰ মাজত থকা গ্ৰহটোৰ নাম কি। বন্ধুসকল, ইয়াৰ উত্তৰটো অতি সহজ। পৃথিৱী আৰু বৃহস্পতিৰ মাজত থকা গ্ৰহটোৰ নাম হ'ল মংগল গ্ৰহ। একাদিক্ৰমে সকলোৱে মনত ৰাখিবা, এইটো আগলৈও আহি থাকে বাৰে বাৰে প্ৰশ্ন এনেকুৱা ধৰণৰ। নেক্সট প্ৰশ্নলৈ যাওঁ আমি। 8 নম্বৰ, জাতীয় পতাকা অংকন কোনে কৰিছিল। ইয়াৰ উত্তৰটো হৈছে পিংলি ভেংকয়া। পিংলি ভেংকয়াই ভাৰতৰ জাতীয় পতাকা অংকন কৰিছিল। বন্ধুসকল, এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিয়ক। লগতে যিমান পুৰণি নতুন বন্ধু বান্ধৱ আছে সকলোকে শ্বেয়াৰ কৰক, যাতে তেখেতসকলেও মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই যায়। আমি 9 নম্বৰ প্ৰশ্নলৈ যাওঁ। 9 নম্বৰ প্ৰশ্নটো হ'ল যে ঝুম খেতি ক'ত কৰা হয়। এইটো তাত অতি সহজ প্ৰশ্ন দিছিলে নহয় জানো। ঝুম খেতি ক'ত কৰা হয়, বেলেগ এঢলীয়া মাটিত কৰা হয় বা সমতল মাটিত কৰা হয়, তেনেকৈ দিয়া আছিলে। তাৰ এনচাৰটো আছিলে এঢলীয়া মাটিত খেতি কৰা, অৰ্থাৎ পাহাৰীয়া এঢলীয়া মাটিত ঝুম খেতি কৰা হয়। 10 নম্বৰ প্ৰশ্ন, অসমৰ সৈনিক স্কুলখন ক'ত আছে। কিছুমানে বেলেগ লিখি থৈছে, তাত যোৰহাট লিখি থৈছে, কিবা বেলেগ লিখিছে, কিন্তু ইয়াৰ এনচাৰটো প্ৰকৃত এনচাৰটো হ'ল গোৱালপাৰা। গোৱালপাৰাত অসমৰ সৈনিক স্কুলখন আছে। ভালদৰে এইটো উত্তৰ মনত ৰাখিব। আমি নেক্সট প্ৰশ্নলৈ যাওঁ। নেক্সট প্ৰশ্নত আছে যে ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান ক'ত আছে। ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন গুৱাহাটীতে আছে। সকলোৱে জানে নিশ্চয়, এইটো সকলোৱে শুদ্ধ হৈছে চাগে আশা কৰোঁ। আমি নেক্সট প্ৰশ্নলৈ যাওঁ। 12 নম্বৰত আছিলে যে পখিলাৰ জীৱন চক্ৰত কোনটো ব্যৱহাৰ নহয়। পখিলাৰ জীৱন চক্ৰত পোৱালি আছিলে, কণী আছিলে আৰু কিবা দুটা আছিলে, পাহৰি দিছোঁ মই, যিহেতু পৰীক্ষা দিয়া নাই, বেলেগৰ পৰা টুকি লোৱা আহে। আৰু পখিলাৰ জীৱন চক্ৰত কোনটো ব্যৱহাৰ সেইটো মই বিশেষকৈ নাজানো। আপোনালোকে কি লিখি থৈ আহিলে সকলোৱে মোক কমেণ্টত জনাব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। জয় হিন্দ, জয় অসম।